Hello everyone, তোমালোকৰ বাবে পুনৰ এটা ভিডিও লৈ আহিছো। আজি ভিডিওটো ডিসকাস কৰিম ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন লখিমপুৰত হৈ যোৱা কেইখনমান পেপাৰ অলপতে হৈ গৈছে। আজি এই ভিডিওটো তোমালোকে প্লিজ লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰি লোৱা আৰু ইয়াৰ মই ভিউজ ৰাখিছো প্ৰায় 3-4 হাজাৰ। তোমালোকে ভিউজটো কৰি দিয়া আৰু লাইকও ৰাখিছো মই প্ৰায় 1000 টা, গতিকে লাইক কৰি দিবা। ইমান কষ্ট কৰি দুজন মোৰ সাবস্ক্ৰাইবাৰে এই পেপাৰ কেইখন মোৰ হাতলৈ পঠিয়াইছে তোমালোকৰ বাবে। তাতে মই পুনে দেখুৱাই দিছো। গ্ৰুপ 8 আছে, সমুদ্ৰ দিয়া আছে, সমুটুকা লিখা আছে, বৰগীত কবিতাটো কবিজনৰ নাম আৰু কবিতাটো মূল ভাৱ লিখিবলৈ দিছে। তাতে 1 + 3 = 4 আছে, সমুদ্ৰ দিয়া আছে। তোমালোকে ভিডিওটো পজ কৰি অথবা ৰখাই ল'বা আৰু তোমালোকে নোট কৰি লিখি ল'বা। তাৰপিছত বাক্যশাৰী সম্পূৰ্ণকৈ লিখিবলৈ দিছে। সমুদ্ৰ লিখা আছে, ৰাইজে নখ জোকাৰিলে নৈ বৈ, কথাষাৰ মানে অকমান বহলাই লিখিব লাগে। নাইবা অনলাইন শিক্ষা ব্যৱস্থা তোমাৰ অভিজ্ঞতা বিষয় বাতৰি কাকতৰ সম্পাদকলৈ এটা টুকা প্ৰস্তুত কৰি দিবলৈ কৈছে। লগতে তোমাৰ বিদ্যালয় এখনি তৰ্ক প্ৰতিযোগিতা পাতিবৰ বাবে বিদ্যালয় প্ৰধানলৈ তুমি ছাত্ৰ-ছাত্ৰী একতা সভাৰ সাহিত্য শাখাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখিব কৈছে। তাত কিন্তু নাম আৰু ঠিকনা উল্লেখ কৰিবলৈ কোৱা নাই। যদি এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই প্লিজ লাইক এটা কৰি লোৱা। ইমান কষ্ট কৰি দুজন সাবস্ক্ৰাইবাৰে পঠিয়াইছে। সাবস্ক্ৰাইবাৰ কিজনৰ নাম আৰু ঠিকনা মই কমেন্ট বক্সত পিন কৰি দিছো। তাত তলতে আছে ৰচনা সেকশনটো। ৰচনাত আছে তোমাৰ প্ৰিয় সাহিত্য, কোভিড-19 আৰু তোমাৰ জীৱনৰ লক্ষ্য। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠটো সন্নিবিষ্ট অসমত যিকোনো দুটা জনগোষ্ঠী সমূহ পৰিচয় দাঙি ধৰিব কৈছে। অসমত যিকোনো জনগোষ্ঠী বিষয় বৰঙণি আগবঢ়োৱা দুজন ব্যক্তিৰ বিষয়ে চমুদুকা লিখিব কৈছে। তাত তলত আছে সমুদ্ৰ দিয়া মোহিনী ৰূপ কোনে আৰু কিয় লৈছিল। তাত তলতে আছে তোমালোকে এইখিনি পঢ়ি ল'বা, মই স্ক্ৰল কৰি দিছো। ব্যাখ্যা কৰা আছে, যিকোনো 5টা উত্তৰ দিবলৈ আহিছে। সন্ধি ভঙা আৰু পাতা আছে, সমাস আছে, নট্যবিধি খট্যবিধি আছে, বিপৰীত শব্দ লিখা আছে, বাক্য ৰচনা আছে, প্ৰত্যয় ভঙা আছে, এটা শব্দত প্ৰকাশ কৰা আছে, ভাৱ সম্প্ৰসাৰণ কৰাত 4 নম্বৰ আছে। ব্যাখ্যা কৰিবলৈ দিছে, এটা দফা দি দিছে, দফাটো তোমালোকে ব্যাখ্যা কৰিব লাগিব। তাৰপিছত আছে অতি চমু প্ৰশ্ন উত্তৰ দিয়া, চমু টুকা লিখা, বৰ্তমান শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতীয় শিক্ষাৰ মূলৰ পাৰ্থক্যৰ বিষয়ে আলোচনা কৰি 3 নম্বৰ দিছে। তলত আধুনিক ৰূপ দিবলৈ দি আছে, দুটা সমাৰ্থক শব্দ লিখিবলৈ দিছে আৰু বাক্যটো শুদ্ধকৈ লিখিবলৈ দিছে আৰু উল্টা পাল্টা হৈ আছে তাতে শুদ্ধকৈ লিখিবলৈ দিছে। এইখনে আসলে লখিমপুৰত হৈ যোৱা হাফ ইয়াৰলি এক্সামিনেশন কালি পৰখিত হৈ যোৱা যোনখন MIL সাবজেক্ট। তাৰ পিছতে আছে ইংলিশ সাবজেক্টটো অকমান পেপাৰখন টান আহিছে বুলি কোৱা শুনিছো মই। ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন লখিমপুৰ হাফ ইয়াৰলি এক্সামিনেশন 2021 সাবজেক্ট ইংলিশ 10ম শ্ৰেণী। মই যেহেতু ইংলিশ টিচাৰ নহয় গতিকে তোমালোকে মই এখন স্ক্ৰল কৰি গৈ আছো, তোমালোকে ভিডিওটো পজ কৰি ৰখাই ল'বা আৰু লিখিবলৈ চেষ্টা কৰিবা। এইখিনি ক্লাছৰ টেক্সৰ প্ৰশ্ন হয়। টেক্সৰ প্ৰশ্ন যেহেতু মই নাজানো, সেকশন বি খিনিও টেক্সৰ প্ৰশ্ন হয়। তাৰ পিছতে আছে এইখিনিও টেক্সৰ প্ৰশ্ন, সেকশন সি খিনিও টেক্সৰ প্ৰশ্ন। সেকশন ডি পৰা অকমান গ্ৰামাৰলৈ সোমাই গৈছে। তাৰ প্ৰথমে আছে ডিটাৰমিনাৰ্স। পেপাৰখন অকমান অস্পষ্ট গতিকে ভালদৰে ধৰিব নোৱাৰি, কিন্তু হলেও বুজাই বঢ়াই ল'বা আৰু। কৰেক্ট টেন্স আছে 20 নম্বৰখিনি কৰেক্ট টেন্স। কম্বাইন কৰিবলৈ দিছে 21 নম্বৰ। 22 নম্বৰখিনি আছে কৰেক্ট অল্টাৰনেটিভ, যোনটো দুটা আছে তাৰ যোনটো শুদ্ধ হয় সেইটো লিখিব লাগে। সেকশন ই খিনি আছে 5 মাৰ্কছৰ, যোনখিনি ট্ৰান্সলেট ইনটু ইংলিছ। এইখিনি বৰ অস্পষ্ট হৈছে, মই তথাপি কৈ দিবলৈ চেষ্টা কৰিছো। এ নম্বৰটো আহা আমি খেলিবলৈ যাওঁ। বি নম্বৰটো মই সাঁতুৰিব নোৱাৰা নিচিনাই। চি নম্বৰটো তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলো। ডি নম্বৰটো মই ভৰি দুখ পোৱাৰ বাবে খেলখন খেলিব নোৱাৰিলো। ই নম্বৰটো যোৱাকালি মই চলি কটালো। বাকিখিনি ইয়াতে আছে, এটা পেছেজ ৰাইটিং আছে, তাৰপিছত ষ্টৰি ৰাইটিং আছে, কিছুমান হিন্টস দি দিছে। 25 নম্বৰে লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল নিউজ পেপাৰ ড্ৰয়িং দ্য এটেনশ্যন অফ দ্য অথৰিটিজ অফ দ্য ছাডেন ৰাইজ ইন প্ৰাইচ অফ এছেঞ্চিয়েল কমোডিটিজ। এইটো মানে মূল্যবৃদ্ধি সংক্ৰান্তত এখন চিঠি লোকেল ডেইলি নিউজ পেপাৰলৈ লিখিবলৈ কৈছে। তাৰপিছত এটা পেছেজ আছে, পেছেজটো ভালদৰে পঢ়ি তলৰ কুৱেশ্যন কেইটা কৰিবলৈ দিছে। তাৰপিছতে বি নম্বৰ এনেকৈ কুৱেশ্যন কেইটামান কৰিব দিছে। এইখনে আছিলে লখিমপুৰত হৈ যোৱা যোনখন অলপতে হৈ গৈছিলে ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন হৈছিলে লখিমপুৰত। আৰু এই পেপাৰখন সলভ কৰিবলৈ চেষ্টা কৰিবা। তোমালোকৰ যোনজন ক্লাছ টিচাৰ থাকিব ক্লাছ টিচাৰক আনসাৰবিলাক কৰি দেখাবলৈ চেষ্টা কৰিবা। এয়াই আছিলে আজি ভিডিওটো। যদি ভিডিওটো ভাল লাগিলে প্লিজ লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এইটো ভিডিও যদি অকমান পপুলাৰ হয় মই তেতিয়াহ'লে নেক্সট ভিডিওটো আজি ভিডিওতে দিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছো, বাই।